অনিল রাজবংশী বরুণ মণি রাজবংশী মন বুঝতে পারা পাইছে রাহুল দাস উপস্থিত বিজেপিৰ জয় সুনিশ্চিত। মহিলাসকলে এই বৰষুণৰ মাজত যেনেকৈ ওলাই আহিছে, পুৰুষসকলে ছাতি লৈ লৈ এই সভাৰ যেনেকৈ বস্ত্ৰ বৃদ্ধি কৰিছে, ই প্ৰমাণ কৰে যে বাগানপাৰাত বাক্সাত বিটিচি বিজেপি দলৰ সংগঠন অতি শক্তিশালী আৰু এই নিৰ্বাচনত আমি জিকিম। ৰাইজ আজিৰ পৰা 4.5 বছৰ আগতে অসমত বিজেপি দলৰ চৰকাৰ আহিছিলে, অসমলৈকে বিজেপি দলৰ চৰকাৰ আহিছিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ বিত্ত স্বাস্থ্য গাৰকাপ্ত বিভাগৰ এটি মন্ত্ৰী হৈছিলে। সেইদিন ধৰি অসমে এটা নতুন প্ৰাণ লৈ উঠিলে, অসমে নতুন প্ৰাণ পালে, অসমৰ উন্নয়নৰ ধাৰা এনেকৈ আগুৱাই গ'ল। আজি অসমৰ 5 বছৰৰ ভিতৰত বৃহৎ পৰিৱৰ্তন হ'ল। ৰেখাৰাণী দাস বৰদলৈ যথেষ্ট কথা কৈছে, কেনেকৈ অসমৰ পৰিৱৰ্তন হৈছে, অসমৰ ডেভেলপ হৈছে, অসমৰ ৰাস্তা পথৰ উন্নয়ন হৈছে, এই কথাবিলাক কৈছে। বিটিছো যে অহা নিৰ্বাচনত 26টা সমষ্টিত আমি ইলেকশ্যন খেলিছোঁ আৰু 26টাৰ ভিতৰত অতি কমেও 24টা 25টা আমি জিকিম আৰু আমি বিটিচিৰ চৰকাৰ গঠন কৰিম। শক্তিশালী আৰু মই আগতেও গৈ আছোঁ, মই বিদেশীত মাজে মাজে ঘূৰিও ফুৰোঁ। গতিকে আমি যিকোনো অংকৰ বিনিময়ত চৰকাৰ বনাম। এটা দুটা যদি ক'ৰবাত চৰ্টিও হয়, আমাক নোহোৱাকৈতো কোনো চৰকাৰ বনাব নোৱাৰে। 1 হাত 26টাত দিছোঁ। মই ভাবোঁ যে 22ৰ পৰা 23টা আমি জিকিম আৰু কেইদিনমান লাগিব ফটফটীয়া হওঁতে। কিন্তু মই আকৌ কৈছোঁ, আজি আপোনালোকেও দেখিছে প্ৰবল বৰষুণ, ইয়াতে খুব বেয়া বতৰ, তথাপিতো কেইবাহাজাৰো মানুহ ওলাই আহিছে। ই প্ৰমাণ কৰে যে এই নিৰ্বাচনটোত এই বাগানপাৰা সমষ্টি বা বাকী অন্যান্য সমষ্টিটো বিজেপি জিকিব। বিজেপি জিকাৰ কাৰণো আছে যে মানুহে কোনে কাম কৰিছে যোৱা 4.5 বছৰত, কোনে দুখীয়া মানুহক সহায় কৰিলে, কোনে গাঁৱৰ মানুহক সহায় কৰিলে, কোনে দিব্যাংগসকলক সহায় কৰিলে, কোনে কৃষকক সহায় কৰিলে, কোনে ৰোগীয়া ব্যক্তিসকলক সহায় কৰিলে, ছাত্ৰ ছাত্ৰীক কোনে সহায় কৰিলে, এই কথাবিলাকতো ৰাইজে লক্ষ্য কৰে। নিৰ্বাচনত ঘটিব, বিটিচিত প্ৰথম জিকিম, তাৰপাছত অসমৰ বিধানসভা নিৰ্বাচনত আমি জিকিম। একো মতলবেই নাই। মই আকৌ কৈছোঁ, এই দলটোৱে একো কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কৈছে সেয়ে হ'ব। 2000-2500 ভোটত এই দলটো সীমাবদ্ধ হৈ যাব। আপোনালোকে মাত্ৰ চাই থাকক। চাওক, মই এই নিৰ্বাচনটোততো আমি একেলগে খেলা নাই, কিন্তু BPF-ৰ লগত এই মুহূৰ্ততো আমাৰ এলায়েন্স আছে। গতিকে এই নিৰ্বাচনটোত আমি ফ্ৰেণ্ডলিয়েই হওক বা যেনেকেই ধৰক ইলেকশ্যন খেলিছোঁ, আমি আমাৰ ইলেকশ্যন জিকিবলৈকে চেষ্টা অব্যাহত ৰাখিম, জিকিম। আহি আছে ৰাইজক সজাগ হ'বলৈকে অনুৰোধ কৰিছোঁ। আজিতো মই বিচৰা নাছিলোঁ, কিন্তু তেওঁলোকে কৰাৰ কাৰণে মই উভতিও যাব নোৱাৰিলোঁ। মই এনেকৈ বিচৰাই নাছিলোঁ, মই খুব বেছি এখন কৰ্মী সভা দিবলৈকে কৈছিলোঁ। গতিকে পৰৱৰ্তী সময়ত মই মোৰ ক্ষেত্ৰত মই মিটিং কৰিলেও চিৰিয়াছ হ'ম।